জয় কৃষ্ণগুৰু এখন অলপ আগত আহিব ন তো গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল গুঞ্জিত ব্লগস। তো আজি মই বৰ্তমান আছোঁ কৃষ্ণগুৰু সেৱাশ্ৰমত আৰু আজি হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমখনৰ প্ৰতিষ্ঠা দিৱস আৰু লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো আজি জন্ম জয়ন্তী। তো কেনেধৰণে আজি আয়োজন কৰা হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস লগতে গুৰু জয়ন্তী সকলোখিনি দেখাম আজি আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ, স্কিপ নকৰাকৈ সকলোখিনি দেখা পাব। তো গাইজ প্ৰথমতে এটা ৰেলী কৰা হ'ব কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা নলবাৰীলৈকে আৰু এই ৰেলীটোত এইবোৰ চব গাড়ীবোৰ যোৱাৰ কাৰণে ৰেডি হৈ আছে, সকলোখিনি ৰেডি কৰি থোৱা আছে। তো যাব অকণমান পিছত ৰেলীটো, তো সকলোখিনি দেখাম বাৰু, চাই থাকিব। তো গাইজ ফাইনেলি ৰেলী ষ্টাৰ্ট হৈ গ'ল আৰু চববিলাক ওলাই আহিছে এতিয়া। তো সকলোখিনি দেখাই আছোঁ, চাই থাকিব। তো এইখন হৈছে প্ৰথম যিখন নাও এখন বনোৱা হৈছে, মানে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এখন থাপনা আছে ইয়াত, থাপনাখনৰ সৈতে নাও এখন বনোৱা হৈছে আৰু থাপনাখন এনেকৈ লৈ যোৱা হৈছে। তো ইয়াৰ পিছত আহি আছে বাকী এইখিনি প্ৰভু আহি আছে ইয়াৰ পিছত। আৰু গাইজ এইখন গাড়ীতে প্ৰভু আহি আছে, এইখন যিখন গাড়ী দেখিছে এইখনতে প্ৰভু আছে আৰু তাৰ পিছত বাকী সকলো ভক্তসকল আহি আছে সকলোখিনি। তো চাই থাকিব, দেখাই আছোঁ। এখন অলপ আগত আহিব ন।
তো গাইজ এতিয়া ৰেলি খতম হৈ গ'ল আৰু আমি আশ্ৰম আহি পালোঁ। তো ইয়াতে ভাতটো খাই পেলাই আমি ঘৰতে যাম। তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো কেনে হ'ল জনাব। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব এণ্ড কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। তো বাই বাই, জয় অসম।